নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে এটা বিশেষ দিন আৰু বিশেষ দিনটো কি আপোনালোকে চাগে দেখি অকণমান গম পাইছে। মই আছোঁ যিহেতু স্কুলত আৰু আজি হৈছে কলিজাৰ ৰিজাল্টৰ দিন আৰু আমি এই দিনটোলৈকে সঁচাই সকলো অভিভাৱকে বহুত আগ্ৰহেৰে বাট চায়, যিহেতু সকলোৱে নিজৰ নিজৰ সন্তানক বহুত কষ্ট কৰি পঢ়ায় আৰু এই দিনটোলৈকে এই সময়খিনিলৈকে সকলোৱে অপেক্ষা কৰি থাকে যে ৰিজাল্ট কেনেকুৱা হয়। আৰু এয়া মাৰ্কশ্বিট লৈ দুয়োজনীয়ে হাঁহি হাঁহি ওলাই আহি আছোঁ স্কুলৰ পৰা। দেখি চাগে গম পাইছে যে ৰিজাল্ট কেনেকুৱা হ'ব চাগে। আৰু ঘৰলৈ আহি এযোৰ কাপোৰ পিন্ধি লৈ ওলাইছোঁ এফালে। ভাবিলোঁ তাৰ আগত আপোনালোকক অকণমান তাইৰ মাৰ্কছখিনি দেখাই দিওঁ। এইখনেই হৈছে তাইৰ মাৰ্কশ্বিটখন আৰু আগতে তাইৰ ৰোল নং আছিলে 2 ক্লাছ 4ত, কিন্তু এইবাৰ তাই পঞ্চম 5লৈ পাইছে আৰু এয়া প্ৰথম স্থান পাইছে তাই। এয়া হৈছে তাই গুণোৎসৱৰ মাৰ্কছখিনি আৰু এইটো হৈছে পাৰ্চেণ্টেজ 97% পাইছে আৰু ৰোল নাম্বাৰ 1 হৈ পাছ কৰিছে। আৰু ময়ো ওলাইছোঁ এফালে, ক'ত যাম আপোনালোকক দেখাই আছোঁ। এয়া দেখিছেনে, এয়া হৈছে বৌ দেউতাক আৰু এয়া বৌ মাক। খুব সোনকালে ঢুকাইছিল দুয়োজন কম বয়সতে, গতিকে আজি আছে শ্ৰাদ্ধ। গতিকে আহিলোঁ ৰিজাল্ট লৈয়ে ডাইৰেক্ট তালৈ বুলি আৰু আহি পাই এয়া বহিছোঁ। আৰু এইফালে এই টিকলিজনী দেখিছেনে, ইমান মৰম লগা টিকলিজনী। সঁচাই তাই দেখিবলৈ যিমান মৰম লগা, বহুত স্মাৰ্ট ছোৱালীজনী আচলতে। আৰু এইফালে এই তিনিজনী চাওক, তিনিওজনী একেবাৰে ফূৰ্তি দেখিছেনে, যিহেতু তিনিওজনীয়ে ছেম ড্ৰেছ পিন্ধি আছে। মিছ'ৰ পৰা অৰ্ডাৰ দিয়া হৈছিলে এইটো ড্ৰেছ। তিনিওজনী ড্ৰেছ দেখিছে, দেখি সঁচাই কিবা এটা ভাল লাগিলে তাহাঁতক, সেইটো কাৰণে মই অকণমান ভিডিঅ' কৰি তাহাঁতকো ৰাখিলোঁ। খুব এনজয় কৰিছে, খুব ফূৰ্তি কৰিছে। তাহাঁতৰ আৰু সৰু ল'ৰা ছোৱালী ইমান বুজি নাপায় বিয়া সকামৰ বিষয়ে, গতিকে তাহাঁতক অকণ দেখাই দিলোঁ। তাৰপিছতে ঘটিলে একদম ডাঙৰ ঘটনাটো। দেখিছে বতৰে ল'লে কাল ৰূপ হঠাতে। এয়া দেখিছেনে, ৰভা কিবা হৈ গ'লগৈ। আমি ভাত খাই থাকোঁতে আহিলে হঠাৎ বৰষুণ যাক, গতিকে সেইটো সময়ত আৰু ভাত খোৱা ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লে, আচলতে নকৰিলোঁ। সমাজৰ আগত ইমান ভালো নালাগে। আৰু খাই বৈ উঠি আমি বতৰটো অকণমান মুকলি হওঁতে টমটমত ঘৰলৈ বুলি আহি আছোঁ। এইফালে এয়া কলিজা, এইফালে এজনী টিকলি দেখিছে, তাই একদম মাকে বতাহ পাব বুলি ভাবি চাদৰখনে এনেদৰে তাইক লৈ আহিছে, যিহেতু ঠাণ্ডা নাপাওক। আৰু আমিও এয়া ঘৰলৈ বুলি আহি আছোঁ, যিহেতু এইটো বতৰৰ ৰূপ দেখিছেনে, অকণমান এৰোঁতে ঘৰলৈ বুলি আহিছোঁ। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো আছিলে ইমানেই। বাই বাই।